নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাই আজিৰ এই ভিডিঅ'টি আৰম্ভ কৰিবলৈ লৈছোঁ। ফাকুৱা বা দৌল যাত্ৰা উৎসৱ ফাগুন মাহৰ পূৰ্ণিমা তিথিত আমি সকলোৱে এই উৎসৱ পালন কৰি আহিছোঁ। ফাকুৱা বা দৌল যাত্ৰা ৰঙৰ উৎসৱ। এই উৎসৱ ভাৰতবৰ্ষৰ এটা মহান পবিত্ৰ উৎসৱ হিচাপে গণ্য কৰা হয়, যিটো পৃথিৱীৰ প্ৰায় সকলো লোকেই পালন কৰি আহিছে। অতীজৰে পৰা চলি অহা প্ৰবাদ অনুসৰি ফাকুৱাৰ ৰং গাত সানিলে বসন্ত ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি আৰু বিশ্বাস কৰা হয় যে ফাকুৱা ৰঙে মানুহৰ জীৱন ৰঙীন কৰি নতুন উদ্যম, অজস্ৰ শক্তি আৰু সুন্দৰ জীৱন সফল কৰাত সহায় কৰে। ফাকুৱাৰ দিনা ৰাতিপুৱা সোনকালে উঠি গা পা ধুই ভগৱান তথা ইষ্টদেৱতাক প্ৰাৰ্থনা জনাই ফাকুগুৰি ভগৱানক অৰ্পণ কৰিহে সুন্দৰ দিনৰ আৰম্ভণি কৰিব লাগে। জ্যেষ্ঠজনক ভৰি চুই প্ৰাৰ্থনা জনাই আশীৰ্বাদ লোৱাৰ ই এটা সুন্দৰ দিন। এই দিনে মানুহৰ জীৱনৰ পৰা বেয়া, অসয়া, অসৎ স্বভাৱ, অপ্ৰীতিকৰ সমস্যা, অহংকাৰ সকলো আঁতৰাই সম্পূৰ্ণ মিলা প্ৰীতিৰে ভাল পৰিৱেশৰ সৃষ্টি কৰে। ফাগুনৰ পূৰ্ণিমাৰ এই উৎসৱে অসত্যৰ পৰাজয় কৰি সত্যৰ জয় কৰে। জীৱনলৈ সুখ শান্তি আহে আৰু দৰিদ্ৰতা দূৰ হয়। আমি ইজনে সিজনৰ গাত ফাকু ৰং সানিব লাগে। আমি যদিও বাহিৰত গৈ ফাকু খেলিব নোৱাৰোঁ, তথাপিও ঘৰত থাকিও আমি সকলোৱে ফাকু ৰং গাত সানি সুন্দৰভাৱে সেই দিনটো পালন কৰিব লাগে। দৌল যাত্ৰা অৰ্থাৎ ৰঙৰ উৎসৱত আমি অগ্নিদেৱতাক সেৱা জনাব লাগে। কাৰণ ৰাক্ষস অহংকাৰী হিৰণ্যকশিপুৰৰ পুত্ৰ ভক্ত প্ৰহ্লাদৰ ভগৱানৰ প্ৰতি যি শ্ৰদ্ধা ভক্তি আছিল, তাৰ পাছত প্ৰহ্লাদৰ পিতা হিৰণ্যকশিপুৰে প্ৰহ্লাদক কি কৰিছিল সেয়া আমি সকলোৱে জানো, নহয়নে বাৰু? প্ৰহ্লাদক জুইত জ্বলাবৰ বাবে যি অগ্নি চিতা লৈ প্ৰহ্লাদক হোলিকাৰ অৰ্থাৎ হিৰণ্যকশিপুৰৰ ভনীয়েকে লৈ গৈছিল, তাত প্ৰহ্লাদ সুশৰীৰে জুইৰ মাজৰ পৰা ওলাই আহিছিল। কাৰণ সেই জুয়ে প্ৰহ্লাদক একোকে ক্ষতি কৰিব পৰা নাছিল। কাৰণ ভগৱানক স্তুতি কৰি প্ৰহ্লাদ জুইৰ মাজত বহি আছিল। হিৰণ্যকশিপুৰে ভনীয়েক হোলিকাৰ সহায় লৈছিল প্ৰহ্লাদক জ্বলাই পুৰি মাৰিবলৈ। কাৰণ হোলিকাই তপস্যা কৰি বৰ হিচাপে এখন চাদৰ পাইছিল, যিখন চাদৰ গাত ল'লে জুয়ে নুপুৰে। সেইবাবে অহংকাৰী হোলিকাই সেই ডাঙৰ কামটো কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল। সেইবাবে জুইৰ মাজলৈ প্ৰহ্লাদক লৈ যাবলৈ হোলিকাক হিৰণ্যকশিপুৰে আদেশ দিছিল আৰু সেইমতে হোলিকাই প্ৰহ্লাদক লৈ জুইৰ মাজত বহি পৰিল। সেই জুইত ৰাক্ষসী হোলিকাৰ গাত থকা চাদৰখন ভগৱানৰ কৃপাত উৰি গৈ প্ৰহ্লাদৰ গাত পৰিল। সেইবাবে প্ৰহ্লাদৰ জুয়ে একো ক্ষতি কৰিব নোৱাৰিলে। কিন্তু অসত্য অনাচাৰী ৰাক্ষসী হোলিকা জুইত পুৰি শেষ হৈ গ'ল। অসত্যৰ পৰাজয় হ'ল আৰু সত্যৰ জয় হ'ল। তেতিয়া ভগৱান ভক্ত প্ৰহ্লাদৰ ভক্তিত সন্তুষ্ট হৈ বিষ্ণুৱে নৰসিংহ ৰূপ ধৰি অহংকাৰী হিৰণ্যকশিপুৰক বধ কৰিছিল। তেতিয়াৰে পৰাই ফাগুন মাহৰ পূৰ্ণিমা দিনাই হোলিকা দহন কৰা হয়। এই হোলিকা দহন পৰ্ব সত্যৰ জয় আৰু অসত্যৰ পৰাজয়ৰ হিচাপে মনা হয়। কাৰণ সকলো প্ৰকাৰৰ বেয়া, অহংকাৰ আৰু নকাৰাত্মক সকলো জুইত পুৰি শান্তি, সম্প্ৰীতি, মৰম চেনেহৰ দোলেৰে সকলো মিলিজুলি থকাৰ বাবে সূৰ্য অস্ত যোৱাৰ পাছত এই পবিত্ৰ জুই প্ৰাৰ্থনা কৰা হয়। সেইবাবে হোলীৰ জুইত আমি সকলোৱে কলা তিল, সৰিয়হ, লং, জাইফল আদি জুইত পেলাই পুৰিব লাগে আৰু অগ্নিক প্ৰাৰ্থনা জনাব লাগে, যাতে আমাৰ সকলো নকাৰাত্মক শক্তি গাৰ পৰা নাইকিয়া হয়। তেনেদৰে প্ৰাৰ্থনা কৰাৰ পাছত আমি তাৰ পাছৰ দিনাখনহে আমি ৰং গাত সানিব লাগে। ৰঙৰ ফাকুৱাৰ এইকেইদিন সেইবাবে নতুন কামৰ আৰম্ভণি কৰিব নালাগে। নতুন সম্পত্তি কিনা বা বেচা কাম এইকেইদিনত কৰিব নালাগে। জীৱনলৈ অশান্তি অহাৰ সম্ভাৱনা থাকে।
নতুন ব্যৱসায় বা নতুন চাকৰিও সেই কেইটাত শুভাৰম্ভ কৰিব নালাগে। ফাকুৱাৰ এই দিনকেইটা যোৱাৰ পাছতহে আৰম্ভ কৰিব লাগে। সৰু সৰু ল'ৰা ছোৱালীৰো নামাকৰণ হেনো এই কেইদিনত কৰিব নাপায়। সন্তানৰ নামটো যিমান প্ৰয়োজন সেইদৰে বিদ্যাও সিমানে প্ৰয়োজন। সেইবাবে এইকেইদিন যোৱাৰ পাছতহে তেনে শুভ কাম কৰিব লাগে। বন্ধু বান্ধৱীসকল, আজিলৈ সামৰিছোঁ। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব পাছৰ ন'টিফিকেশ্যনৰ বাবে। তেন্তে আজিলৈ সামৰিছোঁ। ধন্যবাদ।